ফাইনেলি চাইকেলখন পালো। বোপাই এতিয়া শান্তি হ'লনে চাইকেলখন পাই? দেউতা মই বহুত খুশ এতিয়া, আৰু মোক একো নালাগে আৰু। আমা মা আমা এখন চোৱা মোৰ চাইকেল। এতিয়াহে শান্তি পাইছো চাগে চাইকেলখন পাই। তো সেই মোৰ লগৰ চবৰে আছিলে, মোৰহে চাইকেল এখনো নাছিলে। এতিয়া ময়ো লগৰবিলাকৰ লগত চাইকেল লৈ খেলিবলৈ যাম। আইতাও চুমকি বা অহা নাই যে। আহি আছে ৰ, চাইকেলখনত ধূপ এটা জ্বলাই দিয়ক আকৌ। সেয়া যোগাৰ কৰি আছে আইতাও চুমকি বাই। মোৰ চাইকেলখন মানে এতিয়া ৱেলকাম কৰিবা ন? ধূপ চুপ জ্বলাই ৱেলকাম কৰিম, যাতে চাইকেলখন ভালে কুশলে থাকক, আৰু লগতে তয়ো খালে চালে নুসুমাবিগে আকৌ চাইকেল। হ'ব দিয়া, ভালকে চলাম। ৱাও, ৰুমনৰ চাইকেলখন কিন্তু ধুনীয়া লাগিছে দেই। চুমকি বা সঁচাকে ধুনীয়া লাগিছে নে? সঁচাকে ধুনীয়া লাগিছে পাই। আইতা মোৰ চাইকেলত উঠিবা নাই তুমি? উঠিমতো। মোৰ নাতিনীটো চাইকেলত উঠি কাৰ চাইকেলত উঠিম? চুমকি বা তুমিও চলাব পাৰিবা মোৰ চাইকেলখন। চলাম দে, চাইকেলখনত ফুট দি দিওঁ। ভালকে চলাবি দেই চাইকেলখন। হে বিশ্বকৰ্মা মা, মোৰ পিতাইটোক ভালকে চাইকেলখন চলাবলৈ শক্তি দিবা আৰু। মই চাইকেলখন পিনটো এটা দেখুৱাই থৈ আহোঁগে দেই। চাইকেলখন আনিছহে, কাইলৈ যাবি আকৌ। এতিয়া সন্ধিয়াখন ক'ত পিনটো ফালে যাবলৈ ওলাইছ তই? চাইকেলখন দেখুৱাম আৰু আহিম, যাম আৰু আহিম, একদম নৰখোঁ, অকল দেখাবলৈহে যাওঁ। যা বোপাই, খালি সোনকালে আহিবি। অ'কে, হাউতকে যাম, হাউতকে আহিম। এতিয়াহে ল'ৰাটোৱে শান্তি পাইছে পাই। অত দিনৰ পৰা চাইকেল লাগে বুলি কিমান কামোৰ দিলে আৰু আমাক। লগ দে, ইমান ফূৰ্তিকে আছে সি, তাৰ ফূৰ্তি দেখি মোৰে ভাল লাগিছে। বৰ চাহ অকণ খাবলৈ মন গৈছে ফুলমতি, চাহ অকণ দিয়াগে ব'লাচোন। বলক, পিছে মিঠাই চিঠাই আনিছে নাই খাবলৈ? লৈ আহিছোঁ ৰসগোল্লা আৰু বৰফি কেইটামান। বলক মা, চুমকি বৈ ভিতৰলৈ যাওঁ। পিন্টু, এইফালে ওলাই আছোন বাহিৰলৈ। মোৰ চাইকেলখনটো তাতকৈও একদম ভাল হয়, সি দেখি চখ হৈ যাব একদম। ৰুমন, বাও এখন কাৰ চাইকেলো ইমান ধুনীয়া। সঁচাকে ধুনীয়া লাগিছে নে চাইকেলখন? সঁচাকে কবি আকৌ, মিছাকে নকবি। সঁচাকে বহুত ধুনীয়া লাগিছে চাইকেলখন। কাৰ চাইকেল হয়নো? মোৰ আকৌ আজি কিনিলোঁ। ৱাও, চাইকেলখন বহুত ধুনীয়া কিন্তু, দেখোন অকণ চলা চাওঁ। কাইলৈ চলাবি দেই, আজি মানে ৰাতি হ'ল যে মোক মায়ে সোনকালে মাতিছে, মই তোক দেখাব আনিছিলোঁ আকৌ চাইকেলখন। ঠিক আছে, কাইলৈ ফিল্ডলৈ লৈ আহিবি, চলাম। যাওঁ দেই এতিয়া মই। যা, কাইলৈ লগ পাম। ৰুমনৰ চাইকেলখন সঁচাকে ইমান ধুনীয়া পায়। ময়ো এখন ল'ব লাগিব, কাইলৈ পাপাক কৈ চাব লাগিব। মোৰ পুৰণাখন বেছি এই ৰুমনৰ নিচিনা নতুন এখন ল'ব লাগিব। পাপা আছে ঘৰতে, এতিয়াই সুধি চাওঁগে। ঘৰত থাকি আমনিয়ে লাগিছে, ক'তো যোৱাও হোৱা নাই এইবাৰ বুলিয়ে নহয়, 4 বছৰমানেই হ'ব হ'ল, ক'তো ফুৰিবলৈ যোৱা নাই। এনেকৈ ফুৰি চুৰি থাকিলে মানে মন চনবিলাকো ভাল হৈ থাকে। এইজনকো ইমান দিনৰ পৰা কৈ আছোঁ মই, বলকচোন বোলো যাওঁ ক'ৰবালৈ ফুৰি আহোঁগৈ। নাই, মোৰ কথা নুশুনে, সদায় অফিচ আছে, কাম আছে, এইবিলাক কৈ থাকোঁতে যায়। অসমত যে ইমান গৰম পৰিছে, শ্বিলঙলৈকে যাওঁ নেকি। এইজনক আজি কৈ চাব লাগিব মই। ফুলমতি, কওকচোন। কি হ'লনো ইমান মন চন নাই ইয়াত বহি আছা যে? কি ক'ম আৰু, ঘৰখনতে সোমাই থাকি মন চনবোৰ বেয়া হৈ গৈছে, আমনি লাগিছে। ক'ৰবাত যোৱা হ'লে মন চনবোৰ ভাল হৈ থাকিলেহেঁতেন। এনেকৈ ঘৰৰ ভিতৰতে সোমাই মনবোৰ বেয়াহে হৈছেগৈ চবৰে। ইমান গৰমখনত ক'ত গৈ মনটো ভাল কৰাগে তুমি? অসমতহে গৰম, শ্বিলং ছিকিম এইবিলাকত গৰম নহয়। বলকচোন শ্বিলঙৰ পৰাই আহোঁগৈ এপাক। ক'ত শ্বিলং যাব পাৰিম, মোৰ ছুটিয়ে নাই এইকেইদিন। আপোনাৰ সদায় এইটোৱে বাহানা, সদায় অফিচ গৈ থাকে, এদিনো ক্ষতিয়ে নকৰে। 3 দিনমান ছুটি লৈ ল'লে কি হয়? হ'ব বাৰু, চাই লওঁ ৰ'বাচোন। ফোন এটা আহিছে, ৰ'বচোন দেই। হেল্ল', কোনে কৈছে বাৰু? অঞ্জনা, সি খবৰ ভালনে? আমাৰো ঠিকে। তাকে। কি ডাঙৰ কথা বা? মোৰ বাইদেউ ছোৱালীজনী চুমকি। ঠিক আছে বাৰু, মই সুধি চাম বাৰু তাইক। ঠিক আছে দিয়া, গুড নাইট। এই মোৰ লগৰ অঞ্জনা যে, সেইদিনা যে বিয়াত যে লগ পাইছিলোঁ, তাইৰ লগত তাইৰ ভাইকটো অহা নাছিলে জানো? সি বোলে আমাৰ চুমকিক পচন্দ কৰিছে, তাৰ বোলে সেইদিনাখন তাইক চাই বহুত ভাল লাগিলে বোলে, বিয়া পাতিম বুলিয়ে কৈছে। ল'ৰাটো বেয়া নহয় বাৰু, পিছে সি কি কৰে? ডক্তৰ হয়, বহুত ভাল ল'ৰা, আমাৰ চুমকিৰ লগত মিলিব কিন্তু। চুমকি এবাৰ কি কয় তাইক সুধি ল'বা ভালকে। তাইক সুধি পিনি ক'বলৈ কৈছে, তাই ফোন কৰিব কৈছে। মইতো ল'ৰাটো ভালেই পাওঁ পাই, আমাৰ চুমকিও যদি পচন্দ কৰে ভালেই হ'ব। ভাল হয় ল'ৰাটো, মই কথা পাতিছোঁ নহয়, কথা বতৰা চব ভাল। তাইৰ লগত কাইলৈ ৰাতিপুৱা কথাটো পাতিব লাগিব। ঠিক আছে,
মই শুমগে দেই, বহুত টোপনি আহিছে মোৰ। ময়ো যাওঁৱেই, মোৰো ইমান টোপনি ধৰিছে নহয়, ভাগৰ লাগিছে বহুত, আজি দিনতো নুশুলো।